वेलकाम बैक टू माय यूट्यूब चैनल बेकार लरा ब्लग्स মানে হঠাতে আহি গেলো মই মালিগাঁৱত আহি গেলো মালিগাঁৱত এখন নতুন মানে উৰণীয়া সেইটো মানে আৰম্ভ কৰিব মানে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা মামাই কৰিব মানে মালিগাঁও বুলি ক'লে মানুহবিলাকে ভয় খায় মানে মালিগাঁৱত বহুত জাম লাগে জামৰ কাৰণে মানে কি ভাঙা ঘৰত যাব লগা হ'লে ৰোগীবিলাকে মানে 1 ঘণ্টা জেগাত 3 ঘণ্টা লাগে সেইবাবে আমাৰ মামাই এইটো সিদ্ধান্ত লৈ ল'লে উৰণীয়া সেইটো অসমৰ সৰ্ববৃহৎ দীঘলীয়া মানে কি উৰণীয়া সেইটোখন আৰম্ভ কৰিব আজি আমাৰ অসমৰ গৌৰৱ যিগতিকে নীলেশ্বৰ পাহাৰৰ কাষতে মানে এই উৰণীয়া সেতুটো বনাইছে সেইকাৰণে উৰণীয়া সেতুৰ নাম দিয়া হৈছে নীলাচল উৰণীয়া সেতু মামা ক'ত মামা নাই ঐ মামা ক'ত মামা ক'ত মই মানে উদ্বোধন কৰিব আহোঁতে মানে হঠাৎ দাদাক লগ পালোঁ দাদা আপোনাৰ ঘৰ ক'ত কৈ দিয়ক অলপ মোৰ ঘৰ পাণ্ডুত হয় মই ইয়াতে অপেনিং চাবৰ কাৰণে আহিছোঁ হয় আজি এই দলংখন যে আমাৰ পাণ্ডু মালিগাঁও মানুহৰ কাৰণে কিমান সুবিধা হৈছে এইটো বিৰাট বিষয় আছে মানে মালিগাঁও বুলি ক'লে মানুহবিলাকে ভয় খাই যায় ইয়ালৈ আহিব নোৱাৰে কাৰণ ইমান জাম থাকে অনেক এক্সিডেণ্ট হৈছে এক্সিডেণ্ট অনেক হৈছে আজি পৰা বহু দিন পৰা এই উৰণীয়া সেতুৰ কাৰণে অনেক সুবিধা হৈছে মই আহি থাকোঁতে মানে বন্ধু এজনক লগ পাই গ'লোঁ বন্ধুজনক অকণমান কিবা কৈ দিব চাই থাকক আপোনালোকে যিগতিকে আমাৰ অসমৰ গৌৰৱ আৰু উৰণীয়া সেতু মানে অসমৰ সৰ্ববৃহৎ দীঘলীয়া উৰণীয়া সেতু এইখনে নীলাচল উৰণীয়া সেতু আৰু দাদাই অকণমান কৈ দিয়ক যিহেতু লোকেল মানুহ ইয়াৰে লোকেল মানুহ হয় অকণমান কৈ দিলে ভাল আছিল মই কামাখ্যা গেটত থাকোঁ আজি মই ব্ৰিজখন চাব আহিলোঁ তাৰমানে ভালে কৰিছে তাৰমানে জাম সদায় লাগি থাকে এতিয়াৰ পৰা অলপ জামটো কমিব তাৰমানে এইখন ব্ৰিজ বনোৱাই ভালে হৈছে এতিয়া ক'ৰ পৰা ক'লৈ হৈছে অকণমান কৈ দিয়া কামাখ্যা গেট নাৰ্চাৰীৰ পৰা ইয়ালৈ আজি খোজকাঢ়ি আহিলোঁ চাবৰ কাৰণে হয় ব্ৰিজখন ভালে লাগিল চাই হয় ক'ৰ পৰা ক'লৈ হৈছে এইটো কৈ দিয়া সেই কামাখ্যা গেটৰ পৰা মালিগাঁৱলৈ হৈছে আৰু পাণ্ডুৰ ফালেও যাব পাৰি ব্ৰিজখনত হয় মোৰ ভালে লাগিল ব্ৰিজখন চাই ব্ৰিজখন প্ৰায় 3 কিলোমিটাৰ দীঘল হ'ব 3 কিলোমিটাৰ দীঘল হ'ব ব্ৰিজখন হয় আৰু মানে কি আগতে মানে কি ভাঙা ঘৰত আহিব লগা হ'লে মানুহবিলাকৰ মানে ভয় খাই আছিল কিয় মানে কি জাম বহুত জামৰ কাৰণে ইফালে আকৌ পেট্ৰলৰ বহুত দাম পেট্ৰলৰ দাম হ'লে মানে জানে আপোনালোকে কি হয় ব্ৰেক মাৰি কৰে পেট্ৰল আৰু বেছিকৈ পোৰা যায় সেইবাবে পেট্ৰলো মানে মূল্য বৃদ্ধি হৈ আছে সেইবাবে মানে আমাৰ মামাই ভাল কৰিলে এইখন উৰণীয়া সেতু বনাই দিয়াৰ কাৰণে মানে জাম নহ'ব চাগে নহ'ব প্ৰায় জাম নহ'ব আৰু আগতে আমি অফিচলৈ যাব লগা হ'লে মানে কি 1 ঘণ্টা জেগাত 2 ঘণ্টা লাগে লেট হৈ যায় আমাৰ লেট টাইম লাগি যায় সেইকাৰণে প্ৰাইভেট কাম কৰিবলৈতো বহুত অসুবিধা হয় কাৰণ লেট টাইমটো লাগি যায় সেইবাবে এতিয়া আমাৰ মেক্সিমাম আমাৰ অসমবাসীৰ বাবে ভাল খবৰ এইটো আমাৰ বেছি টাইম নালাগে মানে কি যিখিনি টাইম লাগে সেইখিনিতে যাই পাম চাগে এতিয়া অলপ টাইমটো কমিব মানুহৰ টাইমটো কমিব আৰু মালিগাঁও বুলি ক'লে মেক্সিমাম জাম বহুত জাম ইতিমধ্যে আপোনালোকক মই দেখুৱামেই মই আহোঁতে কিমান জাম পাইছোঁ এইটো মই জালুকবাৰীত ব্ৰিজত মানে বহুত জাম পাইছোঁ সেইটো মই যাম দেখুৱাম আপোনালোকে চাই থাকক সম্পূৰ্ণকৈ এই ব্লগটো এইখিনি জেগা চাই লওক এইখিনি জালুকবাৰী হয় ইয়াতে কিমান জাম এনেকুৱা জাম তাৰমানে আগতে লাগিছিল তাতে মালিগাঁৱত লাগিছিল এতিয়া বৰ্তমান খুবেই ভাল খবৰ পাই গ'লোঁ আমি এতিয়া কোনো টেনশ্যন নাই মানে মই উৰণীয়া সেতুত আহি থাকোঁতে মানে খোজকাঢ়ি আহি থাকোঁতে মোৰ বন্ধু এজনক লগ পালোঁ বন্ধুজনৰ ঘৰ আচলতে বিহাৰত আছিল মানে তাৰ ৰিষ্টেদাৰ কোনোবাই বোলে ইয়াতে মালিগাঁৱতে থাকে মালিগাঁৱত থাকিলে হঠাৎ লগ পাই গ'লোঁ চিনাকি হ'লোঁ আৰু ভাইটা মানে অসমীয়া সেনেকৈ নাজানে যিকেইটা অসমীয়া নাজানে বিহাৰৰ পৰা আহিছে উৰণীয়া সেতু চাবৰ বাবে মানে ইতিমধ্যে বাতৰিত প্ৰচাৰ হৈছে আজিৰ তাৰিখত মানে আজিৰ দিনত মানে উদ্বোধন কৰিব আমাৰ হিমন্ত বিশ্ব শৰ্মা মামা আমাৰ অসমত মামা বুলি ক'লে হিমন্ত বিশ্ব শৰ্মা মামাৰ কথাই জনা যায় যি কি নহওক অকণমান মানে কৈ দিব বিহাৰী ভাষাত কৈ দিব যিকেইটা অসমীয়া নাজানে ভাইয়া कुछ बोलिए अरे हमके तो बहुत अच्छा लगा था ये ब्रिज में उठ के यार ऐसा ब्रिज तो हम अपन लाइफ में पहली बार देख रहे कि इतना सुंदर लगा था ये ब्रिज के बारे में बहुत सुनने रही कि 2020 से बन रहा बा लेकिन अब कंप्लीट हो चुकल बा और हम इनके में चल रहा बानी सन और बहुत सुंदर दिख रहा बा हाई देखा लोग पूरा कितना लोग यहाँ से चल के जा रहा बा बोरीपारा से लेके पूरा कामाख्या गेट तक आदमी चल के जा रहा बा एकदम आनंद से
अब लगा था कि जाम कम हो जाए और आदमी के समस्या भी कम हो जाए। जाम के लिए ये जगह बहुत फेमस रहला कि हर जगह जब भी हम आवत रहनी बिहार से तब भी हम सुनते रहनी कि यहाँ बहुत जाम लागेला। ऑफिस के लिए, हॉस्पिटल के लिए बहुत प्रॉब्लम होकेला। यहाँ से अगर जो भांगा घर हॉस्पिटल बा, एगो आदमी अगर बीमार पड़ जाता, अगर अगर सही जगह सही समय पर ट्रीटमेंट ना मिली तो कुछ भी हो सकता, जान भी जा सकता होकर। इस हिसाब से अगर 1 घंटा लगा था तो इस जाम में हमने के 3 घंटा लगत रहुए, लेकिन अब हमके लगा था कि हमने के अब 20-25 मिनट में ही पहुँच जाए सन। और ये ब्रिज 420 करोड़ रुपया के बजट पर बनल बा और टोटल डिस्टेंस बा एकर 3 किलोमीटर, जो बोरीपारा से लेकर कामाख्या गेट तक बनल बा। और जी ब्रिज আৰু এইফালে আমাৰ বান্দাৰো চাবা আছে, বান্দাৰৰ এইটো বান্দাৰো চাবা আছে, উৰণে এইটো মুখ চুখ মেলি দিছে, এইটো চাই লওক পুৰা মুখ মেলি আছে। যি কি নহওক কথাখিনি আধৰুৱা হৈ গ'ল আমাৰ বন্ধুজনৰ কাৰণে, মানে বন্ধুজনক আৰু কৈ আছোঁ য'ৰ পৰা মানে শেষ মানে আৰম্ভ কৰিছিল। बीच में देखला हो, लेकिन बंदर भी आनंद ले रहल बा ब्रिज के ऊपर और आदमी भी चल रहा आनंद ले रहल बा। तो ये ब्रिज के बहुत अच्छा से रंगाई और रास्ता भी बहुत सुंदर लग रहा बा, देखे में भी बहुत चकचकिया लग रहा बा। तालुक भी लोगिन आवो लोगिन और ब्रिज के ऊपर एक बार उद्घाटन देखो लोगिन कि किस तरह हमनी यहाँ के जो सीएम साहब बारन हेमंत बिश्व शर्मा जी। এক মিনিট আৰু মই এটা বস্তু দেখি আছোঁ, বান্দাৰে বান্দাৰ মানুহ কিয় বান্দাৰো চাবা আছে উৰণে সেইটো এইটো এই লাইটৰ ঘৰত ভাল হোৱা নাই। বান্দাৰ চাবা আছে উৰণে সেইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা মামাই বনাই দিছে, যিকেইটাকে জাম লাগে মালিকত জাম লাগে লাগাৰ কাৰণে বহুত প্ৰব্লেম, সেইবাবে জাম গিলা নহা দিছে। এই চাই লওক বান্দাৰো চাবা আছে লাইনৰ পচৰ উঠি কিনে বিল্ডাৰ চাই আছে। और हमने के जैसे कि सब अभी हमने के ब्रिज के ऊपर बानी सन, तो हम स्पेशली बिहार से ये ब्रिज के देखे खातिर आयल बनी। हमारे यहाँ रिलेटिव रहेला सन मालीगांव में, तो ये ब्रिज के देखे खातिर रहनिया। तो आज उद्घाटन रहे, तो ये ब्रिज के ऊपर हमने के अभी चल रहा बनी सन और साथ में हमने के 3 गोरा भी मजा ले रहा बनी सन एकदम चल चल के, और साथ में बंदर भी यहाँ। और এ বান্দাৰ কিবা অকণমান কৈ দি হিমন্ত মামাচৰক বাই বাই দি ভাল কথা কওঁ বা আজি ভাল লাগছে। আৰু লাইট চাইট জ্বলি আছে, পুৰা উৰণে সিহঁতৰ লাইট চাইট জ্বলি আছে, বান্দাৰৰ তামান ভাল লাগছে চাবা আহিছে। মানুহ যেনেকৈ মানে ভিৰ, বান্দাৰৰ সিমান ভিৰ আৰু পচে চচে উঠি আছে নে কি? কিবা কবি নেকি? ক কিবা দে দে থাক থাক, বাই বাই, লগ পাম আৰু। बोले चाहते नहीं यहाँ का पब्लिक लोगिन से कि यहाँ का पब्लिक लोगिन प्लीज़ प्लीज़ तहालो के बहुत बड़ा रिक्वेस्ट बा कि ब्रिज के जितना हो सके पान गुटका तामुल से गंदा ना करल जा। ठीक बाते? तो ठीक बा, हमनी के मिलते नहीं सन अगला वीडियो में। মই মানে কি ক'ম ক'বৰ কাৰণে ভাষা নাই। মানে আমাৰ এই উৰণে সেইটো মানে ক'ৰ পৰা ক'লৈ হৈছে মই কৈ আছোঁ। বৰিপাৰা মানে বৰিপাৰাৰ পৰা কামাখ্যা মন্দিৰৰ গেটৰ দৰমুখলৈকে হৈছে। ইয়াৰ মেক্সিমাম প্ৰায় দীঘলীয়া হ'ব 3 কিলোমিটাৰ দীঘলীয়া, আৰু মানে 2020 চনৰ পৰা মানে আৰম্ভ কৰিছিল। আৰু তাৰ বাবে মানে কি হ'ল, কৰোণাৰ কাৰণে মাজতে মানে বন্ধ কৰি ৰখা হৈছিল, যিগতিকে কৰোণা, সেইবাবে কৰোণা শেষ হোৱাৰ লগে লগে আকৌ ষ্টাৰ্ট কৰিলে। মানে যিগতিকে মালিকত বহুত জাম হোৱাৰ কাৰণে দৌৰা দৌৰিকৈ আকৌ ষ্টাৰ্ট কৰি এতিয়া 2023 চনত মানে আজি উদ্বোধনী কৰিলে এই উৰণীয়া সেতু। ইয়াৰে ওপৰেদি বৰ্তমান গাড়ী মটৰ গোটেই যাব পাৰিব, কোনো ধৰণৰ জাম নালাগে, এইখিনি বিশ্বাস মানে। আৰু তলেদিও গাড়ী মটৰ যাব পাৰিব, ওপৰেদিও যাব পাৰিব। আৰু এই দলংখন উদ্বোধনী হোৱাৰ লগে লগে ইমান মানুহ মানে কি আহিছে, প্ৰায় অসমৰ কোটি কোটি মানুহ ওলাই আহিছে। আৰু এনেদৰে এই ৰাতি মানে 8টা বজাত মানে এই দলঙৰ ওপৰত খোজকাঢ়ি গৈ আছে, মই দেখাই আছোঁ, চাই লওক। ইফালে পুৰা আগক লৈ মানুহ খোজকাঢ়ি যাই আছে, আৰু মই পিছফালে ইফালে দেখাই দি আছোঁ। আৰু এইখিনি মানে এটা কথা ক'ব পাহৰি গ'লোঁ মই, এইখন উৰণীয়া সেতুৰ মানে বাজেটটো 420 কৰোৰ টকা বাজেট লৈ মানে কৰিছে। মানে এইখিনি খৰচ গৈছে, আৰু যি কি নহওক বহুত ভাল লাগিছে।
মানে উঠি কিনে খোজকাঢ়ি বহুত ভাল লাগিছে। আজিয়ে চান্স আৰু যিমান পাৰোঁ সিমান খোজকাঢ়ি দেখিম। কালিৰ পৰা যিহেতুকে গাড়ী মটৰ আপ টু ডাউন, আপৰ ফালে যাব, ডাউনৰ ফালে আহিব, সেইবাবে ইয়াতে কোনো ধৰণৰ মানুহ খোজকাঢ়িব নোৱাৰিব চাগে গাড়ী চলোৱাৰ বাবে। সেইবাবে মানে কি আজিয়ে চান্স আৰু যিমান পাৰোঁ সিমান খোজকাঢ়ি গৈ থাকিম। মানে ইমূৰৰ পৰা সিমূৰৰ দলংখন পূৰা খোজকাঢ়িম বুলিয়ে ভাবিছোঁ। সেইবাবে শেষলৈ চাই থাকক ব্লগটো। এইফালে আমাৰ ভাইয়া আহি আছে ভিডিঅ' কৰি, অলপ কৈ দিয়া। ভিডিঅ' কল কৰি আহিছোঁ মই। ভিডিঅ' কল কৰি আহিছোঁ নেকি? মই আজিকে আৰু ব্লগ বনাই আছোঁ নেকি? নাই ভিডিঅ' কল কৰি আহিছোঁ ৱাইফৰ লগত, দেখাই দিলোঁ। ঠিক আছে, ক'ৰ পৰা আহিছোঁ কৈ দিয়া অলপ। মই আহি আছোঁ বৰ্তমান ভৰলুৰ পৰা। এতিয়া যাম মই মালিগাঁও, মতলব কি আদাবাৰী গাছত উঠি ঘৰত যাম। বাছেদি ঘৰত যাবা। আৰু এইটোৰ বিষয়ে অলপ কৈ দিয়া। এইটো কি আৰু, এইটো বৰ্তমান আজি অপেনিং হৈছে, ভাল লাগিছে। আজিৰ পৰা দামটো অলপ কমিব, অলপ নহয় বহুতে কমিব। অলপ খালি লাগিব আপোনাক ক'ত? ভৰলু। ইয়াৰ পৰা ফ্ৰী হ'লে তাতে অলপ লাগিব বাছ। যাতে মামাই ভৰলুতো এনেকুৱা মানে উৰণীয়া সেতু এখন কথা কৈছে বাৰু, কি হয় ভৱিষ্যতলৈকে দেখা যাব। ঠিক আছে যোৱা। অ'কে, থেংক ইউ। মানে মই ওপৰতে আছোঁ, মোৰ তলফালে অকণমান দেখাই আছোঁ। এইটো চাওক কিমান ওপৰৰ পৰা এইটো তল। ইয়াতে যদি মোবাইলটো পৰি যায় গুচি আৰু মোৰ গেল। আৰু মই এইফালে কামাখ্যা মন্দিৰটো দুৱাৰমুখটো দেখাই দি আছোঁ। এইটো চাই লওক, এইটো কামাখ্যা মন্দিৰ হয়। মানে এইখিনি লাচিমা আৰু অলপ আছে মানে। এইটো কামাখ্যা মন্দিৰ দেখা পাইছে, ভালকৈ অহা নাই, ৰাতি হৈছে। ইয়াৰ পৰা যাব লাগে কামাখ্যা মন্দিৰৰ ভিতৰত। এইটো দেখা পাইছে, এই যে গাড়ী গৈ আছে, এইটো কামাখ্যা মেইন গেট হয়। আদি সোমাই যাব লাগে, কিন্তু এই গাছডাল থকাৰ কাৰণে অলপ প্ৰব্লেম হৈছে ভিডিঅ'টো। যিকেইটা মই ওপৰৰ পৰা ভিডিঅ'টো কৰিছোঁ, সেইবাবে অকণমান ভালদৰে দেখুৱাব পৰা নাই। এইটো চাই লওক, এইটো কামাখ্যা মন্দিৰ হয়। এইটো গাড়ী বৰ্তমান, এই গাড়ীখন পূৰা কামাখ্যা মন্দিৰৰ গেটৰ দুৱাৰমুখতে আছে। এইটো চাই লওক, যিকেইটা ৰাতিৰ দৃশ্য ভাল হোৱা নাই। মই দাদা এজনৰ পৰা অকণমান কথা সুধি লওঁ, যিকেইটা ইয়াৰে লোকেল হয়। কৈ দিয়ক। হৈছে, অপেনিং কৰিছে, ভালে হৈছে। আজি দেখাত ভাল পালোঁ ব্ৰিজখন। ক'ৰ পৰা আহিছে? মই মালিগাঁৱত। মালিকৰ পৰা। কিমান ভাল হৈছে আমাৰ অসমবাসীৰ কাৰণে কৈ দিয়ক। যিখিনি কৰিছে ভালে কৰিছে আৰু ভাল লাগিছে দেখাত। এইবিলাক অলপ কষ্ট সুবিধা হ'ব আৰু এতিয়া সুবিধা হ'ব আৰু কষ্ট আছিলে আগতে। কষ্ট আছিলে আগতে। ঠিক আছে। বাইদেউ ক'ৰ পৰা আহিছে অলপ কৈ দিয়ক। মই মালিগাঁৱৰ পৰা আহিছোঁ। হয়, কামাখ্যা কলনী। উৰণীয়া সেতুৰ বিষয়ে অলপ কৈ দিয়ক আমাৰ ছাবস্ক্ৰাইবাৰসকলক। মই উৰণীয়া সেতুটো কি ক'ম, মই কেনেকুৱা কৈ দিয়া অলপ, কৈ দিয়ক। মানে ভাল হৈছে আৰু সেইটো খুব ভাল হৈছে। মই কৈছোঁ সেইটো ভাল হৈছে। সেইকাৰণে মোৰ ৰাস্তাটো বিৰাট অসুবিধা হয়, সেইকাৰণে মোৰ অভাৰ ব্ৰিজটো কৰি দিছে। এই ব্ৰিজটো মোৰ বহুত ভাল হৈছে। ঠিক আছে। হেমন্ত খুব ভাল কৰিছে। অ'কে। তো উৰণীয়া সেতুত খোজকাঢ়ি বহুত গৰম লাগিছে, ভাগা লাগিছে, সেইবাবে ঠাণ্ডা দুটা লৈ ল'লোঁ। যাই থাকা। এতিয়া মই মালিগাঁৱৰ ব্ৰিজৰ তলত আছোঁ। পুৰণা মালিগাঁৱত আছোঁ বৰ্তমান। এই নতুনখন দেখাই আছোঁ। এইখন নতুন দেখা পাইছে না, এইখন নতুন। কালিৰ পৰা এইখন খোলা দিব। আজি অপেনিং কৰিলে, কালিৰ পৰা ইয়াতে জাম দেখা নাপায়। আজি চাই লওক কেনেকৈ জাম লাগি গৈছে। এয়া দেখা পাইছে আমাৰ পিছফালে বৰ্তমান কিমান গাড়ী, আৰু আগফালে দেখাই দি আছোঁ। এয়া চাই লওক, আগফালে বহুত জাম বৰ্তমান। এই পুৰণাখনত বহুত জাম হৈ আছে। এইখন চাই লওক ওপৰত, এইখন নতুন হয়। এইখন নতুন, আজি অপেনিং কৰা হ'ল উৰণীয়া সেতু। কালিৰ পৰা কোনো ধৰণৰ জাম নাপায় ইয়াতে। আজি পূৰা জামে জাম। উৰণীয়া সেতু কাষেদি তলেদি আহি আছোঁ। এয়া বৰ্তমান জামত ফচি আছোঁ, লাগি যায় কেতিয়াবা অলপ চলপ। জামে জাম। क्या है यार। চাই লওক আজি জামটো চাই লওক, মালিগাঁৱত যাম আজিয়ে চাই লওক। এনেকুৱাকৈ মানে মানুহৰ মৃত্যুমুখত পৰি যায় ভাঙা ঘৰত আহিলে। এনেকৈ জামত ফাঁচি যায়। এয়া দেখা পাইছে কিমান জাম। যিকেইটা কালিৰ পৰা অসমবাসীৰ বাবে ভাল খবৰ, আজি মুকলি কৰি দিলে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মাননীয় মুখ্যমন্ত্ৰী।
মামা ধন্যবাদ, অশেষ ধন্যবাদ। ডেকা ল'ৰা ব্লগছৰ পৰা অশেষ ধন্যবাদ মামা, বহুত ভাল কৰি দিলে অসমবাসীৰ কাৰণে। এয়া উৰণীয়া সেতু বনাই কিনে এইখন নতুন নিউ হয়, নিউ। ধন্যবাদ। এই মামা ওপৰত এইটো মামা ওপৰত আপোনালোকে দেখা পাইছে। ইতিমধ্যে মই যিমান পাৰোঁ কষ্ট কৰি দেখালোঁ। এইবাৰ গাড়ী মটৰ যাই আছে, যি কি নহওক আজি ব্লগটো এইখিনিতে আছিল, যি পাৰোঁ দেখালোঁ। আৰু আগৰ ভিডিঅ'টো বহুত মৰম দিলে আপোনালোকে। যদি ভাল লাগিলে এই ব্লগটো চাই কিনেও প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে নতুনকৈ যদি কোনোবাই চাইছে ছাবস্ক্ৰাইব কৰিব চেনেলটো। বাই বাই, নেক্সট ভিডিঅ'টোত লাগাল পাই আছোঁ অতি সোনকালে। বাই বাই।